এই আমি জয়পুৰ অঞ্চলৰ পৰা গোটেই ৰাইজ হৈ আজি মিটিং আয়োজন কৰিছোঁ। আয়োজন কৰাৰ কাৰণটো হ'ল আমাৰ বি পি এফৰ পৰা আমাৰ শ্ৰীমতী চেউলি মহিলাৰ বাইদেউক যাতে বি পি এফৰ পৰা টিকেট দিয়ে, এইটোলৈ আমাৰ ৰাইজৰ ডিমাণ্ড যাতে টিকেট পায় আৰু লগতে আমাৰ এই সা সুবিধা এই অঞ্চলৰ এই সা সুবিধাটো যাতে পূৰণ কৰে বুলি আমি দাবী জনাইছোঁ। জয়পুৰ উপস্থিত হ'ব পৰা আমাৰ চলি বাইদেউ আমাক নতুনকৈ আমাৰ কেণ্ডিডেট লাগে, আমি তাক মানে আমি সমৰ্থন কৰোঁ। আৰু আজি হয়তো আগৰ দিনৰ যুগত হয়তো আমি উৰ্মিলা বাইদেউ মানে এইখন চলাইছিলোঁ, এইটো আমাক ভালদৰে আমাক বিলাকক হয়তো সমস্যাবিলাকো আমাক চাব পৰা নাই। তো আজি আমি উৰ্মিলা বাইদেউক ভোট দি জড়িত কৰিম, যাতে ভৱিষ্যতৰ কাৰণে আমাক সমস্যাটো যাতে আমাক অলপখিনি হ'লেও আমাক যাতে মানে কিবা ৰেহাই কৰে বা আমাক সমস্যাবিলাকৰ মানে চূড়ান্ত কৰি কিবা কৰি। তো এইখিনি কৈ মোৰ মানে সৰু বক্তব্য খাটাং আমাৰ খাটাং পাব একদম খাটাং আৰু বেলেগ কোনেও নাই আমাৰ লগত। এই বাইদেৱে আমাক লাগিব, আমাৰ কেণ্ডিডেট এটাই আমাৰ লাগে।